হেল্ল' গাইজ, ৰাতিপুৱা 6:30 বজাত মই ৰৈ আছোঁ বাইপাছৰ কাষত। এয়া বাছ আহি পালে। পিছে আমি গৈছোঁ ক'লেনো গম পাইছেনে? আমি গৈ আছোঁ স্কুলৰ সকলো ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীসকল শিৱসাগৰলৈ। গৈ থাকোঁতে সকলোকে এবাৰ ভিডিঅ' কৰি দিলোঁ। এনেদৰে আমি প্ৰথমতে গৈ পালোঁ চৰাইদেউ মৈদাম। প্ৰথমতে আমি বাছতে সকলোৱে ব্ৰেকফাষ্ট কৰি ল'লোঁ। ব্ৰেকফাষ্ট কৰি লোৱাৰ পাছত আমি প্ৰত্যেকেই শাৰী পাতি ছাত্ৰ ছাত্ৰীসকলক বাছৰ তললৈ। এনেদৰে আমি ছাত্ৰ ছাত্ৰীসকলক শাৰী পতাই এজন এজনকৈ ভিতৰলৈ নিবলৈ সাজু হৈছিলোঁ। এয়া হৈছে চৰাইদেউ মৈদামৰ পথ। চাওকচোন, মই এবাৰ চাৰিওফালৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কিমান পৰিষ্কাৰকৈ ৰখা হৈছে আৰু আগৰ দিনত সকলোৱে কিমান কষ্ট কৰি এই মৈদামসমূহ নিৰ্মাণ কৰিছিল। মৈদামখনতে সোমোৱাৰ সময়ত আমি এনেধৰণৰ কিছুমান ছবি পাইছিলোঁ। এয়া আমাৰ বাইদেউ কেইজনী আহি আছে। তাৰপাছত আমি চৰাইদেউ মৈদামৰ পৰা ওলাই আকৌ বাছত ৰাওনা হ'লোঁ। এতিয়া আমি আহি পালোঁ কাৰেংঘৰলৈ। চাওকচোন কিমান ভিৰ। আচলতে সেইটো সময়ত সকলো বিদ্যালয়ৰ পৰা এনেদৰে গৈ থকাৰ বাবে ঠাইসমূহত বহুত বেছি ভিৰ হৈছিল। এয়া কাৰেংঘৰৰ বাহিৰৰ ছবি। মই অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কাৰেংঘৰৰ ভিতৰত প্ৰৱেশ কৰি এনেদৰে আমি কাৰেংঘৰৰ ভিতৰত সোমাই গৈ থাকোঁতে তাত বহুত বেছি আন্ধাৰ আছিল। সেইকাৰণে ভিডিঅ'বোৰ ভালকৈ কৰিবলৈ অকণমান অসুবিধা হৈছিল, যদিও মই যিমান পাৰোঁ ভিডিঅ' কৰিবলৈ চেষ্টা কৰিছোঁ। চাওকচোন কিমান আন্ধাৰ। আচলতে আগতে এই ঠাইবিলাকত ৰজা মহাৰাজাসকলে কিছুমান চাকি বন্তি জ্বলাই ৰাখি পোহৰাই কৰি ৰাখিছিল। সকলো ছাত্ৰ ছাত্ৰীক আমি এনেদৰে শাৰী পতাই হাতত ধৰি ধৰিহে নিবলৈ চেষ্টা কৰিছিলোঁ, কাৰণ যিহেতু এইবিলাকত বহুত প্ৰৱেশ দুৱাৰ আছিল। ইফালৰ পৰা সোমালে ল'ৰা ছোৱালীবিলাক হেৰাই যোৱাৰ ভয় থাকে যে, সেইকাৰণে আমি সকলোৱে একগোট হৈয়ে আছিলোঁ আৰু কোনো ল'ৰা ছোৱালীক ইফালে সিফালে যাবলৈ দিয়া
পোৱা নাছিল। একেলগে গৈ আমি এনেদৰে একেলগে আকৌ সকলো উভতি আহিছিলোঁ। আন্ধাৰ হৈ থকাৰ বাবে অকণমান ভয় লাগিছে যদিও আমি মোবাইলৰ টৰ্চ চলাই দিছিলোঁ। আমি কাৰেংঘৰৰ ভিতৰৰ পৰা তললৈ নামি আহিলোঁ। চাওকচোন এবাৰ, মই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তাৰপিছত আমি বাহিৰত ওলাই আহি সকলো ছাত্ৰ ছাত্ৰীক একপি ফটো মাৰিবলৈ চেষ্টা কৰিলোঁ। সঁচাকৈ ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ এইবিলাক দেখিবলৈ ইমান ভাল লাগে আৰু ইমান ধুনীয়া। আগৰ দিনত সকলোৱে ইমান কষ্ট কৰি এইসমূহ নিৰ্মাণ কৰিছিল। তাৰপাছত আমি আহিলোঁ শিৱদৌল। ইয়াতো সকলোৱে এজন এজনকৈ ভিতৰলৈ প্ৰৱেশ কৰি গ'ল। সকলোৱে এজন এজনকৈ ভিতৰত প্ৰৱেশ কৰি গ'ল। কিন্তু চৰাইদেউ মৈদামত ঘূৰি ফুৰোঁতে দুজনমান ষ্টুডেণ্টৰ গা বেয়া কৰাৰ বাবে মই সিহঁতৰ লগত বাহিৰতে ৰ'ব লগা হ'ল। এয়া চাওক শিৱদৌলৰ বাহিৰৰ পৰিৱেশ, কিমান ধুনীয়া পৰিষ্কাৰ পৰিচ্ছন্নভাৱে ৰখা হৈছে আৰু ইয়াতো বহুত ভিৰ আছিল। ঠাইসমূহ ইমান ধুনীয়াকৈ ৰখা হৈছে নহয়। এয়া হৈছে বিষ্ণুদৌল। শিৱদৌল আৰু বিষ্ণুদৌল একেবাৰে ওচৰতে আছে। তাৰপিছত আমি আহিলোঁ তলাতল ঘৰ। শিৱদৌলৰ পৰা ওলাই আহি আমি আহিলোঁ এতিয়া তলাতল ঘৰলৈ। কথা লক্ষ্য কৰিব, ৰংঘৰ, কাৰেংঘৰ বা তলাতল ঘৰেই হওক, কিন্তু ইয়াৰ নিৰ্মাণ প্ৰণালী সম্পূৰ্ণ আগত বেলেগ আছিল, হয় নাই? সেইকাৰণে ইয়াৰ ইটাবোৰো বেলেগ আছিল। চাবচোন, ইয়াৰ ইটাবোৰ আজিৰ নিচিনা আমি যেনেদৰে ব্যৱহাৰ কৰোঁ তেনেধৰণৰ নহয়। আগতেতো এনেও আমি এতিয়া সকলোৱে তলাতল ঘৰৰ ভিতৰত প্ৰৱেশ কৰি গৈ আছোঁ। তলাতল ঘৰৰ ওচৰতে এখন ডাঙৰ পুখুৰী আছিল। সেই পুখুৰী চাবলৈ আমি তললৈ নামি আহিছিলোঁ। ইয়াৰ ভিতৰতো অলপ আন্ধাৰ আছিলে, গতিকে মই মাজে মাজে ভিডিঅ' কৰিবলৈ পৰা নাছিলোঁ। তলাতল ঘৰৰ একেবাৰে ওপৰত উঠি ইয়াৰ পৰিৱেশটো দেখুৱাবলৈ অলপ চেষ্টা কৰিছোঁ। চাওক কিমান ধুনীয়া ইয়াৰ পৰিৱেশ। অৱশ্যে এতিয়া এইটো সময়ত সকলো ঠাইতে বহুত বেছি মানুহৰ সমাগম হৈ আছে, ভিৰ হৈ আছে। বিভিন্ন ধৰণৰ বিদ্যালয়ৰ পৰাও ছাত্ৰ ছাত্ৰীসকল আহিছে।
এণ্ড আমি এজনৰ পাছত এজন এনেকৈ প্ৰৱেশ দুৱাৰ দি বা দৰ্জা দি সোমাই সোমাই গৈ আছিলোঁ, কিন্তু আন্ধাৰ হৈ আছিল। চাওকচোন কেনেকুৱা ধৰণৰ তলাতল ঘৰবোৰ নিৰ্মাণ কৰা হৈছিল। কিন্তু মোক তলাতল ঘৰলৈ গৈ বহুত ভাল লাগিল। আপোনালোকক পিছে তলাতল ঘৰ, ৰংঘৰ, কাৰেংঘৰ চাই কেনেকুৱা লাগে জনাবচোন কমেণ্টত। এয়া আমি একেবাৰে তলাতল ঘৰৰ ওপৰত। এয়া হৈছে বৰটোপ, আগৰ দিনত যি বৰটোপেৰে যুদ্ধ কৰা হৈছিল। তাৰপিছত আমি তলাতল ঘৰৰ পৰা ওলাই আহিলোঁ বাছত উঠিবলৈ। দেখিছোঁ যে ইয়াৰ চাৰিওফালে ইমান ধৰণৰ পৰিৱেশ আৰু ইয়াত বিভিন্ন ধৰণৰ দোকান দিয়া আছিল। বিভিন্ন ধৰণৰ হাতে নিৰ্মাণ কৰা বস্তু, জাপি, বেগ, গড়, এনেধৰণে বিভিন্ন ধৰণৰ বস্তু ইয়াত বিক্ৰী কৰি থকা হৈছিল। এণ্ড আমি বাছত উঠি এতিয়া আহিলোঁ হোটেললৈ, হোটেল বিশ্ৰাম। এয়া আমি আহিছিলোঁ হোটেল বিশ্ৰামত। ছাত্ৰ ছাত্ৰী ভোক লাগিছিল, সেয়ে সকলোৱে খাবলৈ বহিল। তাৰপাছত অৱশেষত আমাৰ আৰম্ভ হ'ল নাচ গান। উভতি আহোঁতে সকলোৱে বাছত নাচ গান ফূৰ্তি কৰি সকলোৱে ঘৰলৈ ৰাওনা হ'লোঁ। এনেদৰে আজি আমাৰ দিনটো পাৰ হ'ল। ভিডিঅ'টো চাই ভাল পালে যদি লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।